নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল মই দীপু কুমাৰ ডেকাই পুনৰবাৰ আজি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিও বন্ধু-বান্ধৱীসকল আপোনালোকে 2018 বৰ্ষত ওলোৱা অসম পুলিচৰ জেল ৱাৰ্ডাৰ পদৰ কাৰণে আবেদন কৰিছিলে, তেন্তে আপোনালোকৰ কাৰণে আহিছে এটা বহুত ইম্পৰ্টেণ্ট আপডেট। কি আপডেট আহিছে এই সকলোবোৰ আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ কাৰণে চাই আছে তেওঁলোকে ভিডিঅ'ত প্ৰথমতে লাইক কৰিব আৰু নতুনকৈ যদি ভিজিট কৰি আছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বন্ধু-বান্ধৱীসকল ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু-বান্ধৱীসকল এই নটিফিকেশ্যনখন আহিছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছাম ৰিহাবাৰী গুৱাহাটীৰ ফালৰ পৰা এই নটিফিকেশ্যনখন আহিছে আৰু এই নটিফিকেশ্যনখন আপোনালোকৰ প্ৰকাশ পাইছে 1/7/2022 তাৰিখে। আপোনালোকৰ এই নটিফিকেশ্যনখন প্ৰকাশ পাইছে SLPRB ৱেবছাইটত। আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে SLPRB ৱেবছাইটৰ পৰা আপোনালোকে এই নটিফিকেশ্যনখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু-বান্ধৱীসকল প্ৰথমতে মই আপোনালোকৰ মাজত লৈ আহিছোঁ এই নটিছখনত কি উল্লেখ কৰা আছে। এই নটিছখনত উল্লেখ কৰা আছে যি আপোনালোকৰ 2018 বৰ্ষত অসম পুলিচৰ জেল ৱাৰ্ডাৰ পদৰ কাৰণে আবেদন হৈছিল, সেই আবেদনটো আপোনালোকৰ কেঞ্চেল কৰিছে বুলি নটিছখনত উল্লেখ কৰিছে। বিভিন্ন কাৰণবশতঃ এই ৰিক্ৰুইটমেণ্টটো আপোনালোকৰ কেঞ্চেল কৰিছে বুলি ইয়াত উল্লেখ কৰিছে। গতিকে বহুতো বন্ধু-বান্ধৱীয়ে চাগে বহুত অপেক্ষাৰে ৰৈছিল এই পদৰ পৰীক্ষাটো বহুত সোনকালে অনুষ্ঠিত হ'ব বুলি। গতিকে বন্ধু-বান্ধৱীসকল আপোনালোকে অপেক্ষা কৰি লাভ নাই। অসম পুলিচৰ জেল ৱাৰ্ডাৰ পদৰ ৰিক্ৰুইটমেণ্টটো বৰ্তমান কেঞ্চেল কৰিছে। যদি কিবা নতুন ৰিক্ৰুইটমেণ্টৰ বিষয়ে যদি আপডেট আহে মই তেন্তে আপোনালোকক ভিডিঅ'ৰ সৈতে সকলোবোৰ জনাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল আজি আপোনালোকক মই ইনফৰমেশ্যন হিচাপে ইমানখিনি আগবঢ়ালোঁ। যদিও মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেন্তে লাইক কৰিব, বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব আৰু আগন্তুক যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ মোৰ পৰা পাই থাকিব বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।